নমস্কাৰ। গল্প আৰু উপন্যাসৰ সুৰভি অনুষ্ঠানলৈ মই উদ্দীপনাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি গল্প, তাই এতিয়া ক'ত। ৰচনা এন হক জান। কমলে নিজৰ দুচকুক বিশ্বাস কৰিব পৰা নাই। বিশ্বাস কৰিবই বা কেনেকৈ, যাৰ প্ৰতিচ্ছবি বুকুৰ কোঠালিত থাপনা কৰি আৰাধনা কৰি আহিছে অতদিনে, তাইৰ এই চাৰিত্ৰিক স্খলন সহ্য কৰিব কোন প্ৰেমিকে। বুকুৰ কামিহাৰ ভাঙি টুকুৰা টুকুৰ হোৱা যেন অনুভৱ হ'ল। তাৰ মূৰ চন্দ্ৰাকাৰে ঘূৰিব ধৰিলে। সি অলসভাৱে বহি পৰিল। কমলে কিমান সময় তাতে এনেদৰে বহি আছিল সি টলকিবই নোৱাৰিলে। ওচৰতে থকা বাঁহবাৰীৰ পৰা ভাহি অহা চৰাইৰ কিচিৰ মিচিৰত তেওঁৰ চেতনা ঘূৰি আহিল। পুখুৰীৰ পাৰত হাতত হাত ৰাখি দুয়ো তন্ময় হৈ শুনি ভাল পোৱা চৰাইৰ কলৰৱ তাৰ আজি অসহ্য চিঞৰ যেন অনুভৱ হ'ল। সি আকাশলৈ চালে। বেলিটিয়ে দিনৰ অৱসাদ আজৰি থৈ টোপনি যোৱাৰ যোজা চলাইছে। তেওঁৰো খন্তেকৰ বাবে টোপনি যাবলৈ মন গ'ল। কমলে বহাৰ পৰা উঠি ঘৰখনলৈ খোজ ল'লে। তাৰ খোজবোৰ থৰক বৰক হৈ আহিছিল। উশাহখিনিও যেন চুটি হৈ আহিছে। এক বুজাব নোৱাৰা যন্ত্ৰণাৰ চিতাত যেন পুৰি ছাই হৈ উৰি গৈছে সমস্ত সপোন। নাৰী, সঁচাকৈয়ে নাৰীবোৰ চৰাইৰ দৰে, যি গছৰে ছাঁ পায় সেই গছতে জিৰণি লয়। বিশ্বাস, ভালপোৱা, প্ৰতিশ্ৰুতি সকলো মাথো কিতাপৰ পৃষ্ঠা পূৰণৰ সমল। বাস্তৱত ইয়াৰ কোনো মূল্য নাই। কি কৰা নাছিল তাইৰ বাবে। নিজৰ ঘৰৰ বিৰুদ্ধে কিমান যুদ্ধ কৰিলে। নিম্নবিত্ত পৰিয়ালৰ ছোৱালী হোৱা বাবে ঘৰখনে তাইক পুত্ৰ বোৱাৰী হিচাপে গ্ৰহণ কৰাত অনিচ্ছা প্ৰকাশ কৰিছিল। সেয়ে ঘৰখনে তাৰ বাবে ছোৱালীও চাইছিল। উকিলৰ ছোৱালী। সমাজত এটা স্থান আছে, মান আছে, সকলোৱে সন্মান কৰে। কমলে বুজাইছিল, ধনী ঘৰৰ উচ্চ শিক্ষিতা ছোৱালীজনীক বিয়া কৰালেই যে সি সুখী হ'ব তাৰ নিশ্চয়তা কি আছে। সুখ সম্পদত নাথাকে। সুখ থাকে আন্তৰিকতাত। হৃদয়ৰ মিল নাথাকিলে সম্পদে সুখ দিব নোৱাৰে। তেওঁৰ যুক্তিৰ আগত মাক দেউতাকে পৰাজয় মানিছিল। সিহঁতৰ সম্পৰ্কত সম্মতি দিছিল। সি স্মৃতিসৌধ খুচৰি থাকোঁতেই কেতিয়া আহি ঘৰ পালে গমেই নাপালে। নিজৰ কোঠালৈ সোমাই গ'ল আৰু বিচনাত শুই পৰিল। সি বহু সময় শুই আছে। বুকুৰ বেদনাবোৰ বিগলিত হৈ দুচকুৰে নিগৰি গাৰু তিয়াইছে। জীৱনটো তাৰ গধুৰ গধুৰ লাগিল। ক্ৰিং ক্ৰিংকৈ মোবাইলটো বাজি উঠিল। কেইবাবাৰো ৰিং কৰি কাট খাই গ'ল। সি হাত ঘড়ীটোলৈ চালে। নিশা 11 বাজিছে। এইখিনি সময়ত দুয়ো মোবাইলতে উজাৰি দিয়ে মনৰ সকলো আৱেগ। ক্ৰিং ক্ৰিংকৈ আকৌ বাজি উঠিল মোবাইল। অনিচ্ছা সত্ত্বেও সি মোবাইলটো পকেটৰ পৰা উলিয়াই ৰিচিভ কৰিলে। হেল্ল'। সি সংক্ষিপ্ত সঁহাৰি জনালে। হেল্ল', কল ৰিচিভ কৰা নাই কিয়? এনেই কিয়? মন যোৱা নাই কৰা। তোমাৰ ফোন ৰিচিভ কৰাৰ বাবে মই তোমাৰ গোলাম নহয়। আৰে, কি হৈছে তোমাৰ? তুমি এনেকৈ কৈছা কিয়? তুমিতো জানাই, তুমি এনেদৰে ক'লে মই সহ্য কৰিব নোৱাৰোঁ। তাইৰ মাত থুকাথুকি শুনা গ'ল। কি নাটক কৰা আৰু কিমান প্ৰবঞ্চনা কৰিবা হা? কি ভুল আছিল মোৰ? মই পাগলৰ দৰে ভাল পাইছিলোঁ তোমাক, কিন্তু তুমি ছি। কমলৰ যেন ধৈৰ্যৰ বান্ধ ছিঙি আহিল। মই প্ৰবঞ্চনা কৰিলোঁ? কেনেকৈ? কেতিয়া? আৰু কিমান নাটক কৰিবা? মই কিমান সপোন দেখিছিলোঁ। সেই সপোনবোৰ ছাই হ'ল।
তুমি কাছৰ দৰে টুকুৰা টুকুৰ কৰিলা মোৰ হৃদয়। কালি পুখুৰীৰ পাৰত মই সকলো দেখিছোঁ। কাৰ লগত বহি মনৰ জুই নুমুৱাইছিলা মই দেখিছোঁ। সেইবোৰ দেখাৰ পিছত তুমি ইমান নীচ, চৰিত্ৰহীন মই জনা নাছিলোঁ। যি কি নহওক, তুমি তেওঁৰ লগত সুখী হোৱা। মই 1 সপ্তাহৰ ভিতৰত তোমাতকৈ ভাল ছোৱালী বিয়া পাতি দেখুৱাম। কমলে মোবাইল দলিয়াই দিলে। মোবাইলটো টুকুৰা টুকুৰ হৈ ছিটিকি পৰিল। পিছদিনাখনে মাকক জনাই দিলে। মাকে চোৱা ছোৱালীজনীকে বিয়া পাতিব। কথামতেই কাম। মাক দেউতাকে গৈ কইনা ঘৰত আলোচনা কৰি বিয়া ঠিক কৰি আহিল। ঘৰখনত আগৰ পৰিৱেশ ঘূৰি আহিল। সকলোৱে বজাৰ সমাৰত ব্যস্ত। কিন্তু কমলৰ মনৰ ভিতৰত জ্বলি থকা চিতাৰ উত্তাপ কোনেও অনুভৱ কৰিব নোৱাৰিলে। বিয়াৰ কাৰ্ড ছপোৱা হৈ গ'ল। এদিনাখন কমলে নিজ হাতে তাইক বিয়াৰ কাৰ্ড দি আহিল। কাৰ্ডখন দিওঁতে তাৰ এনেকুৱা লাগিল যেনিবা বুকুৰ পৰা কলিজাতি কাটি কাৰোবাক ভক্ষণ কৰিবলৈকে দিলে। চিঠিখন হাত পাতি লৈ এমুকুৰা হাঁহিৰে শুভেচ্ছা জনালে। তাই বিয়াত নিশ্চয় আহিব বুলি জনালে। মনৰ অলক্ষিতে তাইৰ দুটোপাল চকুলো গালেৰে নিগৰি আহি চিঠিত পৰিল। কমলে সেই চকুলো নেদেখিলে। দিন বাগৰিল। আজি কমলৰ বিয়া। সি মনে প্ৰাণে কামনা কৰিছে আজি অন্ততঃ তাই আহিব। সি বাৰে বাৰে নঙলা মুখলৈ চাইছে। কাণ দুখন থিয় কৰাই ৰাখিছে। তাইৰ খোজৰ ছন্দ তাৰ চিনাকি। তাই আহিলে, কিন্তু ই কি? তাইৰ পৰিৱৰ্তে সেই ল'ৰাজন। এইজন ল'ৰাকেই সি তাইৰ লগত পুখুৰী পাৰত বহি থকা দেখিছিল। তেওঁ ইয়ালৈ কিয় আহিছে? কমলৰ ভৰিৰ তলৰ পৰা মূৰলৈ তেজস্ক্ৰিয়তাৰ তীব্ৰতা বাঢ়িল। সি একে জাপে উঠি ল'ৰাজনৰ কাষ চাপিলে। ল'ৰাজনে তেওঁলৈ এখন চিঠি আগবঢ়াই দিলে। কমলে ল'ৰাজনৰ ফালে তন্ময় হৈ চালে। হৃদস্পন্দনৰ ঘনত্ব বাঢ়ি আহিল। লাহে লাহে চিঠিৰ ভাঁজ খুলিলে। মৰমৰ জান, মৰম ল'বা। তোমাৰ নতুন জীৱনৰ পাতনিৰ দিনাখনেই মোৰ প্ৰশ্নবাণৰ সন্মুখীন তোমাক কৰিব বিচৰা নাই। তুমি পুখুৰীৰ পাৰত যিজন ল'ৰাৰ সৈতে মোক দেখিছিলা, তেওঁ মোৰ দাদা। মোৰ কেঞ্চাৰ। এই খবৰ তুমি জানিলে দুখ পাবা বুলিয়ে তোমাক জনোৱা নাছিলোঁ। বৰ্তমান মই শেষ শয্যাত। সিদিনা দাদাৰ লগত পুখুৰী পাৰত বহি এই বিষয়ে আলোচনা কৰি আছিলোঁ। সি যি কিয়ে নহওক, মই বিচাৰিছিলোঁ তুমি মোক পাহৰি গৈ নতুন জীৱন আৰম্ভ কৰা। তুমি বিয়া পাতি মোৰ সেই আশা পূৰণ কৰিলা। ইয়াৰ বাবে ধন্যবাদ। বহুত ইচ্ছা আছিল তোমাক দৰাৰ সাজত দেখাৰ, কিন্তু ভাগ্যত নাই। তুমি মোক গালি পাৰিছা, মই অকণো দুখ পোৱা নাই। মাথো জানিবলৈ ইচ্ছা গৈছে, মই কি সঁচাকৈয়ে নীচ, চৰিত্ৰহীন, প্ৰবঞ্চক? কমলে চিঠিখন আৰু পঢ়িব নোৱাৰিলে। দুচকুৰ পানীয়ে চিঠিখন তিয়াই পেলালে। তাই এতিয়া ক'ত? সি ফেকুৰি উঠিল। তাই আৰু নাই। ল'ৰাজনে চকুলো মচি ক'লে। কমলৰ সৰ্প শৰীৰ কঁপি উঠিল। দেহাৰ তেজবোৰ গোট মাৰিব ধৰিলে। উশাহ চুটি হৈ আহিল। তেওঁৰ অবস দেহাটো মাটিত ঢলি পৰিল। ধন্যবাদ।